বন্ধুসকল, কোনো এটা কাম কঠিন নে অসম্ভৱ বা অতি সহজ ইয়াক তেতিয়াহে বুজিব পাৰিব যেতিয়া আপুনি কামটো আৰম্ভ কৰিব। নিজৰ ভিতৰত কামটোৰ প্ৰতি থকা নিগেটিভ বা নকাৰাত্মক ভাৱবোৰ কেনেদৰে গুচাব পাৰি আজি মই এই বিষয়ে ক'ম। কাৰোবাৰ ভৰিত ধৰি সফল হোৱাতকৈ নিজৰ ভৰিত নিজে থিয় হৈ কিবা এটা কৰাই ভাল। কাৰোবাৰ তলতীয়া হৈ থাকি আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। ইয়াৰ বাবে আপুনি নিজৰ ওপৰত নিৰ্ভৰ কৰিয়েই কিবা এটা কৰিব লাগিব। জীৱনটো বুজি পোৱা সকলোৰে বাবে সম্ভৱ নহয়। যদি আপুনি জীৱনত পৰিৱৰ্তন বিচাৰে ইয়াৰ বাবে যুদ্ধ কৰিব লাগিব। আৰু যদি জীৱনটোক সহজ বনাব খোজে তেনেহ'লে জীৱনটোক বুজিব লাগিব। আপুনি এইটো জনা দৰকাৰী যে আপোনাৰ মনটোৱে কোনটো ক্ষেত্ৰত আটাইতকৈ ভাল কাম কৰে। কাৰণ সকলো মানুহে সকলো কামত পটু নহয়। আমি সকলোৱে বেলেগ বেলেগ ক্ষেত্ৰত পটু। আপুনি যিটো কাম কৰি আনন্দ পায়, ভাল পায় তাৰ ওপৰত ফ'কাছ কৰক। কেৱল এটা কথাত মনোযোগ দিব, আপুনি ভাল পোৱা কামটো যাতে বেয়া কাম নহয়, যাৰ জৰিয়তে কাৰোবাৰ ক্ষতি হ'ব পাৰে বা কোনোবাই আঘাত পাব পাৰে। আপুনি নিজৰ সফলতাৰ বাবে ভাল ৰাস্তা বাছি ল'ব লাগিব। আপুনি নিজকে সোণৰ মুদ্ৰাৰ দৰে বনাব লাগিব, যি নলাত পৰিলেও তাৰ মূল্য নকমে। সমস্যা সকলোৰে জীৱনত আহে। যদি আপোনাৰ জীৱনত একো সমস্যা নাই তেনেহ'লে বুজক যে আপুনি কিবা ভুল কৰি আছে বা নতুন একো কৰিবলৈ চেষ্টা কৰা নাই। যদি সমস্যা আহি আছে তথাপি আপুনি হাঁহি মাৰি আগুৱাই যাব লাগিব। বন্ধুসকল, সমস্যা আহিব আৰু আহিয়েই থাকিব, কিন্তু আপুনি হাৰ মানি নল'ব। সদায় মিচিকিয়া হাঁহি এটা মাৰি আগুৱাই যাওক। এইটো এনে এটা পৰীক্ষা যিটো সকলোৰে জীৱনত আহে, আৰু যদি আপুনি ইয়াক পাছ কৰিব পাৰে তেনেহ'লে জীৱনত সফলতা লাভ কৰাত আপোনাক কোনেও ৰখাব নোৱাৰে।